হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। এইটো দেখছেনে আমাৰ ঘৰ, আৰু এইছে আমাৰ ওচৰতে মানে সন্মুখত খেতি পথাৰ। আমাৰ ওচৰত যিহেতু খেতি পথাৰ মানে ধান চান ৰুইছে, মই ভাবিলোঁ এটা সৰু যাৰ মানে চৰ্ট ভিডিঅ' কৰোঁ। গতিকে আহকচোন আমাৰ পথাৰ কেইখনত ৰোৱনীনো কেনেকৈ ধান ৰুই আছে, কিনো কৰি আছে আপোনালোকক অলপ দেখাওঁ পৰিৱেশটো। আহক গাইজ, এই দেখছেনে কি ধুনীয়া এটা পৰিৱেশ, মনটো ভাল লাগি যায়, হয়নে নহয় গাইজ? কাৰ ঘৰৰ সন্মুখত মানে এনান খেতি পথাৰ আছে আপোনালোকে কমেণ্ট কৰি জনাব। সেই দেখোন টিকলা মাইনাকেইটাও মানে পেক ৰুবা গৈছে মাকৰ লগত। ৰোৱনীৰ কি কষ্ট, ৰোৱনী বুলি নহয় দিয়কচোন গাইজ, খেতিয়কৰ কি কষ্ট হয় না নহয় গাইজ কওকচোন। এই খেতিয়কৰ ফলতে আমি ধান চাউল খাব পাওঁ। ধান নাখাওঁ দিয়কচোন গাইজ, চাউল হ'লেওতো খাওঁ, যিহেতু চাউল নোহোৱাকৈ আমাৰ জীৱন নচলিব। ভাত আমাৰ মেইন। গতিকে আহকচোন গাইজ, এই দেখছেনে আমাৰ মানে নদীৰ কাষত এই পথাৰ, কি ধুনীয়া এটা পৰিৱেশ। সন্ধিয়া সময় গাইজ, আমি বোলো বাবু আৰু মই ফুৰিব যাই কিনে পৰিৱেশৰ অলপ ভিডিঅ'টো লওঁ। যদি গাইজ ভাল লাগে ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।